আজিৰ ভিডিঅ'টো হৈছে এক্সপ'জাৰ টুলছৰ ওপৰত both in camera আৰু off camera এক্সপ'জাৰ টুলছে আমাক হেল্প কৰে এটা প্ৰপাৰ এক্সপ'জাৰ ডিটাৰমিন কৰিবলৈ আমাৰ কেমেৰাছবিলাকে 18% গ্ৰে ৰিফ্লেক্টেন্স এটা ইউজ কৰে এজ আ মিটাৰিং বেঞ্চমাৰ্ক বেলেগ বেলেগ সিনছ বা সাবজেক্টছ মিটাৰ কৰিবলৈ কাৰণে আমাৰ কেমেৰাবিলাকত বেলেগ বেলেগ মিটাৰিং মোডছ আছে কিন্তু মিটাৰিং মোডছ কিটা পাৰফেক্ট নহয় যদি বহুত হাই কন্ট্ৰাষ্ট সিন এটা থাকে বা বহুত ডাৰ্ক বা বহুত ব্ৰাইট সাবজেক্ট এটা থাকে তেতিয়া আমাৰ মিটাৰিংটো খেলিমেলি হয় ফটোখন তোলাৰ আগতে আমাৰ কাৰণে ইম্পৰ্টেণ্ট হৈ যায় মিটাৰ ৰিডিংছবিলাক ক্ৰছ চেক কৰাটো এনেকুৱা ক্ষেত্ৰত আমাক হেল্প কৰে এক্সপ'জাৰ টুলছবিলাকে both ইন কেমেৰা আৰু অফ কেমেৰা শ্বুট কৰি থাকোঁতে বা এডিটিং কৰি থাকোঁতে ইউজ কৰা এটা বহুত ইম্পৰ্টেণ্ট টুল হৈছে হিষ্ট'গ্ৰাম বেচিকেলি হিষ্ট'গ্ৰাম হৈছে এটা গ্ৰাফিকেল ৰিপ্ৰেজেণ্টেশ্যন যিকোনো চিনৰ ব্ৰাইটনেছ বা তাৰ লিউমিনচিটি এই 2-ডাইমেনশ্যনেল গ্ৰাফটোৰ এক্সট্ৰিম লেফ্টে ৰিপ্ৰেজেণ্ট কৰে পিয়'ৰ ব্লেকছ আৰু এক্সট্ৰিম ৰাইটে ৰিপ্ৰেজেণ্ট কৰে পিয়'ৰ হোৱাইটছ পিয়'ৰ ব্লেকছ আৰু পিয়'ৰ হোৱাইটছৰ মাজৰ এৰিয়াখিনি হৈছে মিড ট'নছ অ'কে ইয়াত মই এতিয়া 18% গ্ৰে কাৰ্ড এখন মিটাৰ কৰি থৈছোঁ কেমেৰা LCD-টোৰ ৰাইট বটম কৰ্ণাৰটোত হিষ্ট'গ্ৰামটো ডিছপ্লে হৈছে ইয়াত আৰু মোৰ চিনটোত আছে এটা ব্লেক ছাৰ্ফেচ এটা চ' সেইকাৰণে হিষ্ট'গ্ৰামটোৰ মোৰ লেফ্টৰ পিনে দেখাইছে চিনটো এনেকুৱা ধৰণে মিটাৰ কৰা হৈছে যাতে এক্সট্ৰিম লেফ্ট হেণ্ড ছাইডে গ্ৰাফডাল লাগি নাযায় যদি এক্সট্ৰিম লেফ্টৰ পিনে গ্ৰাফডাল লাগি যায় তেতিয়া ব্লেকছত ডিটেইলছ হেৰাই যাব অ'কে এতিয়া মই চিনটোত এখন হোৱাইট ছাৰ্ফেচ ইণ্ট্ৰডিউচ কৰিছোঁ আৰু নেচাৰেলি মোৰ গ্ৰাফটো ৰাইট হেণ্ড ছাইডে ডিছপ্লে হয় হোৱাইটছ এক্সপ'জ কৰোঁতে আমি কেয়াৰ ল'ব লাগিব যাতে গ্ৰাফডাল এতিয়া এক্সট্ৰিম ৰাইট হেণ্ড ছাইডে লাগি নাযায় সেইটো লাগি গ'লে আমাৰ হাইলাইটছৰ ডিটেইলছ হেৰাই যাব আৰু যদি ব্লেক আৰু হোৱাইট ছাৰ্ফেচ দুইটাই থাকে তেতিয়া ব্লেকৰ ছাইডেও এডাল বাৰ দেখাব আৰু হোৱাইটৰ ছাইডেও এডাল বাৰ দেখাব হোৱাইট আৰু ব্লেক এৰিয়াছখিনিৰ পজিশ্যন চেঞ্জ কৰিলেও হিষ্ট'গ্ৰামটো একেই থাকে অ'কে এতিয়া যদি মই গ্ৰে কাৰ্ডখন চিনটোত ইণ্ট্ৰডিউচ কৰোঁ তেতিয়া মোৰ 3টা পিক্স পাম মই ব্লেকৰ কাৰণে এটা পিক গ্ৰে কাৰণে এটা পিক আৰু হোৱাইটৰ কাৰণে এটা পিক আৰু গ্ৰে পিকটো মাজত থাকিব কাৰণ সেইখিনিয়ে মিড ট'নছ হয় এই ইণ্ডিভিজুৱেল পিক্সকেইটা নেৰ' হোৱা এটাই কাৰণ চিনটোত ইণ্ডিভিজুৱেল কালাৰ্ছকেইটাত সিমান কণ্ট্ৰাষ্ট নাই বেলেগ বেলেগ কালাৰৰ বেলেগ বেলেগ ৰিফ্লেক্টেন্স চ' তেনেকৈ হিষ্ট'গ্ৰামটো ভেৰি কৰিব ইয়াত এতিয়া লাইট গ্ৰীণৰ ৰিফ্লেক্টেন্স হাই চ' সেইকাৰণে ৰাইটৰ পিনে দেখাইছে বেছি ৰাইটৰ পিনে থাকিলে যে অভাৰ এক্সপ'জাৰ বুজাব তেনেকুৱা নহয় ৰেডৰ আকৌ ৰিফ্লেক্টেন্স কম চ' ৰেড টুৱাৰ্ডছ দ্য লেফ্ট দেখায় কিন্তু এইটো আণ্ডাৰ এক্সপ'জাৰ নুবুজায় দুইটা কালাৰে যদি ৰিভিল কৰোঁ তেতিয়া ৱেল এক্সপ'জ হিষ্ট'গ্ৰাম এটাই বুজায় চ' হিষ্ট'গ্ৰামে আমাক চিন এটা ৰিড কৰিবলৈ শিকায় কালাৰ ইনফৰ্মেশ্যনবিলাক ৰিড কৰিবলৈ শিকায় লাইটছ এণ্ড ডাৰ্কছ ৰিড কৰিবলৈ শিকায় আৰু এটা ইনফৰ্ম ডিচিশ্যন লওঁতে আমাক হেল্প কৰে প্ৰায় ডিভাইচবিলাকত হিষ্ট'গ্ৰামছ থাকেই আজিকালিতো ইভিন মোবাইলছবিলাকতো হিষ্ট'গ্ৰাম থাকে চ' ইনকেছ যদি আপোনাৰ কেমেৰাত হিষ্ট'গ্ৰামটো দেখা নাপায় তো ডিছপ্লে মেনুত গৈ পেলাই সেইটো এক্টিভেট কৰিব লাগিব জিব্ৰা ষ্ট্ৰাইপছ হৈছে বেচিকেলি এটা পেটাৰ্ণ অভাৰলে যোনটোৱে এক্সপ'জাৰ লেভেলছবিলাক ইণ্ডিকেট কৰে পেটাৰ্ণখিনি একচুৱেলি দেখিবলৈ জিব্ৰাৰ গাত থকা ষ্ট্ৰাইপছৰ নিচিনা চ' সেইকাৰণে এই নামটো পৰিলে জিব্ৰা ষ্ট্ৰাইপছবিলাকে আমাক এটা টাৰ্গেটেড এক্সপ'জাৰ এচিভ কৰিবলৈ হেল্প কৰে ছাপ'জ আমি ব্লেক পাৰ্টখিনিহে এক্সপ'জ কৰিব বিচাৰিছোঁ এনেকুৱা চিটুৱেশ্যনত জিব্ৰা পেটাৰ্ণছবিলাক এটা বহুত ইনভেলুৱেবল টুল হৈ যায় জিব্ৰা মেজাৰ কৰা ইউনিটছ হৈছে IRE ইউনিটছ বেচিকেলি ইণ্টাৰনেশ্যনেল ৰেডিঅ' ইঞ্জিনিয়াৰ্ছ ছ'চাইটিয়ে বনোৱা এটা ইউনিট যোনটো এনালগ কম্প'জিট ভিডিঅ' ছিগনেলছ মেজাৰ কৰিবলৈ বনোৱা হৈছিলে IRE স্কেলৰ মতে 0 IRE হৈছে পিয়'ৰ ব্লেকছ IRE 40 হৈছে 18% মিড গ্ৰে আৰু 100 হৈছে 100% হোৱাইট অ'কে জিব্ৰা ছেটিংছৰ কাৰণে ছনী A7 III মই মেনুত গৈ পেলাই মই একচুৱেলি ইয়াত এটা কাষ্টম মেনু এখন বনাই থৈছোঁ যোনটো মানে ইজি এক্সেছৰ কাৰণে A7 III একচুৱেলি মেনুবিলাক বহুত ভিতৰত সোমাই থাকে চ' মই এটা কাষ্টম মেনু এটা বনাই দিছোঁ চ' ইয়াত জিব্ৰা ছেটিংছবিলাক হৈছে ইয়াত আছে চ' ফাৰ্ষ্টলিটো মই জিব্ৰা ডিছপ্লেটো অন কৰিব লাগিব বাই ডিফল্ট অফ হৈ থাকে মই অন কৰি ল'লোঁ এতিয়া জিব্ৰা লেভেলছ ডিপেণ্ড কৰিব মই কি শ্বুট কৰি আছোঁ যদি মোৰ অবজেক্টিভ হৈছে ক্লাউডছ বা হোৱাইট ছাৰ্ফেচ মই শ্বুট কৰি আছোঁ বা স্ন' শ্বুট কৰি আছোঁ বা এনেকুৱা এখন ৱেডিং শ্বুট কৰি আছোঁ য'ত ব্ৰাইড আৰু ব্ৰাইডছ মেড কমপ্লিটলি হোৱাইট ড্ৰেছ পিন্ধি আছে তাত মই জিব্ৰা লেভেলছ 100ত ৰাখি দিম বা 95ত ৰাখি দিম অ'কে এতিয়া মই ক্লাউডৰ পিনে পইণ্ট কৰি দিছোঁ চ' হোৱাইট ক্লাউডছ
মোৰ মিটাৰ ৰিডিঙে দেখাইছে যে মোৰ চিনটো অভাৰ এক্সপ'জ হৈ আছে মোৰ হিষ্ট'গ্ৰামেও কৈছে হিষ্ট'গ্ৰামটো এক্সট্ৰিম মোৰ ৰাইট হেণ্ড ছাইডে আছে লাগি যোৱা নাই চ' আমি জানো যে হোৱাইট ছাৰ্ফেচৰ ৰিফ্লেক্টেঞ্চ বেছি হয় চ' এতিয়া মোৰ চিনটো অভাৰ এক্সপ'জ হোৱা নাই কাৰণ হোৱাইটৰ ৰিফ্লেক্টেঞ্চ এনেও হাই চ' মই সেইটো জাষ্ট ক্ৰছ চেক কৰিবলৈ কাৰণে ইয়াত জিব্ৰাছবিলাক অন কৰি ল'ম চ' মই মেনুত যাম মেনুত গৈ পেলাই জিব্ৰাছ ছেটিংছ চিন্স এতিয়া মই হোৱাইট ছাৰ্ফেচ শ্বুট কৰিছোঁ মই 95ত লৈ যাম 95ত লৈ যোৱাৰ লগে লগে মোৰ কিছুমান এৰিয়াত এনেকুৱা ষ্ট্ৰাইপছ আহি গৈছে চ' এইখিনি হৈছে জিব্ৰা ষ্ট্ৰাইপছ এতিয়া মই এনেকুৱাকৈ এডজাষ্ট কৰিম যে চবকে ব্ৰাইটেষ্ট স্কাই মানে ক্লাউডৰ চবকে ব্ৰাইটেষ্ট পাৰ্টখিনিত জিব্ৰাখিনি থাকিব দিম চ' এতিয়া এইখিনি মোৰ ব্ৰাইটেষ্ট পাৰ্ট হয় চ' ব্ৰাইটেষ্ট পাৰ্টত মই জিব্ৰা ছেটিংছখিনি থাকিব দিলোঁ আৰু এতিয়া যদি মই শ্বট এটা লৈ লওঁ মোৰ ফটোখন পাৰফেক্টলি এক্সপ'জ হৈ থাকে মোৰ একো আণ্ডাৰ এক্সপ'জো হোৱা নাই অভাৰ এক্সপ'জো হোৱা নাই চিমিলাৰলি এতিয়া মই ডাৰ্ক ছাবজেক্ট এটা তুলিব লৈছোঁ ইয়াত কাষ্টম ছেটিংছত মই ষ্টেণ্ডাৰ্ড ৰেঞ্জ মই 10 ৰাখিছোঁ +-5 চ' এইটো ৰেঞ্জত মই ব্লেকছবিলাক ব্লেক হিচাপে পাওঁ নৰ্মেলি কি হয় আমাৰ মিটাৰিংটোৱে ব্লেকবিলাক গ্ৰে নিচিনাকৈ দেখায় মোক এতিয়া লাগে মোৰ মেইন প্ৰডাক্টটো ৱেল এক্সপ'জ হ'ব লাগে চ' এতিয়া বেচিকেলি মোৰ ছাবজেক্টটোৰ ওপৰত জিব্ৰা লাইনছখিনি আহি গ'ল আৰু ছাবজেক্টৰ পিছৰ পাৰ্টখিনি মোৰ অলমষ্ট ব্লেক হৈ গৈছে ডাৰ্ক হৈ গৈছে চ' এতিয়া তুলিলেও মোৰ ছাবজেক্টটো ৱেল এক্সপ'জ হৈ থাকিব মোৰ মিটাৰিঙে কিন্তু -2 দেখাই আছে চ' মই শ্বট এটা লৈ লওঁ অ'কে এতিয়া এনেকুৱা ডে টু ডে চিনবিলাকৰ কাৰণে মই IRE 47 ইউজ কৰোঁ নৰ্মেলি 18% গ্ৰে IRE 40 ইউজ কৰিলেও হৈ যায় আমি জানো যে ৰেড কালাৰৰ ৰিফ্লেক্টেঞ্চ এনেও কম চ' হিষ্ট'গ্ৰামটো অলপ লেফ্ট হেণ্ড ছাইডে থাকিব চ' মোৰ জিব্ৰা ষ্ট্ৰাইপছখিনি হাইলাইট এৰিয়াত এক্টিভ হৈ আছে ইয়াত মই এতিয়া মাল্টি মিটাৰিং মোডত আছোঁ আৰু কেমেৰাৰ মিটাৰিংটোৱে আণ্ডাৰ এক্সপ'জ হোৱা দেখাই আছে দুটা ষ্টপ আণ্ডাৰ এক্সপ'জ হোৱা দেখাই আছে কিন্তু মই জিব্ৰা ভেলিউজখিনি ট্ৰাষ্ট কৰিম আৰু শ্বট এটা লৈ ল'ম চ' মই স্কিন টোন শ্বুট কৰি আছোঁ তেতিয়া মই IRE 47 বা IRE 10 বা IRE 100 ইউজ নকৰোঁ মই IRE 70 or 75 ইউজ কৰিম চ' ইয়াত মোৰ অলৰেডি প্ৰি প্ৰগ্ৰাম IRE কিছুমান আছে কেমেৰাটোত চ' ইয়াত আইডাৰ মই 70 বা 75 ইউজ কৰিম ডিপেণ্ডিং অন ছাৰ্ফেচৰ ৰিফ্লেক্টেঞ্চ তাৰমানে স্কিনৰ ৰিফ্লেক্টেঞ্চ কিমান বহুত যদি বগা স্কিন টোনৰ হয় তেতিয়া প্ৰবেবলি মই 70 ইউজ কৰিম যদি এভাৰেজ ইণ্ডিয়ান স্কিন টোন হয় তেতিয়া মই 75 IRE ইউজ কৰিম চ' এইটো এনচিয়'ৰ কৰে যে মই স্কিনত এটা অপটিমেল ব্ৰাইটনেছ পাই যাওঁ চ' এইখিনি আছিলে জিব্ৰা ছেটিংছৰ ওপৰত নেক্সট আমি ডিছকাছ কৰিম প্লেবেক ব্লিংকিজ প্লেবেক ব্লিংকিজ হৈছে আমি যেতিয়া ইমেজখন ৰিভিউ কৰোঁ প্লেবেক কৰোঁ তেতিয়া ওলোৱা হাইলাইটছ আৰু শ্বেডো এলাৰ্টছবিলাক কিবা অভাৰ এক্সপ'জ আৰু আণ্ডাৰ এক্সপ'জ হ'লে আমাক ৱাৰ্ণিং ছিগনেলছ দিয়ে এইটোৱে চ' এটা বহুত ইম্পৰ্টেণ্ট এক্সপ'জাৰ টুল হয় এইটো বাই ডিফল্ট এই অপশ্যনছকেইটা এক্টিভেট হৈ নাথাকিবও পাৰে চ' প্লেবেক মেনুত গৈ পেলাই এক্টিভেট কৰি ল'ব চ' ইয়াত এতিয়া কিছুমান এৰিয়াজ মোৰ কমপ্লিটলি ব্লেক হৈ গৈছে সেইখিনিত একো ডিটেইল নাই চ' ব্লিংকিজখিনিয়ে মোক ব্লেক এৰিয়াজখিনি দেখাইছে যোনখিনিত একো মোৰ বিশেষ একো ডিটেইল নাই চ' থেংকফুলি মোৰ হাইলাইট একো বাৰ্ণ হোৱা নাই চ' ইয়াত এতিয়া মোক যোনখিনি লাগে সেইখিনি ৱেল এক্সপ'জ হৈ আছে হিষ্ট'গ্ৰামটো চালে এনেকুৱা লাগিব যে বহুতে আণ্ডাৰ এক্সপ'জ হৈ আছে কিন্তু একচুৱেলি মোক যিখিনি যেনেকৈ লাগে যেনেকৈ মই বিচাৰিছিলোঁ তেনেকৈ মোৰ ইমেজটো এক্সপ'জ হৈ আছে ইয়াত চ' ব্লিংকিজবিলাক শ্বটটো লোৱাৰ পিছত এটা চেক পইণ্টৰ নিচিনা ত' এইখিনি আছিলে অন কেমেৰা এক্সপ'জাৰ টুলছ এতিয়া আমি আহি যাওঁ অফ কেমেৰা এক্সপ'জাৰ টুলছবিলাকলৈ এখন 18% গ্ৰে কাৰ্ড হৈছে বহুত ৱাইডলি ইউজ অফ কেমেৰা এক্সপ'জাৰ টুল গ্ৰে কাৰ্ড ইউজ কৰা টেকনিক হৈছে এণ্টায়াৰ ফ্ৰেমটোক আমি গ্ৰে কাৰ্ডখনেৰে ফিল কৰি দিম আৰু স্পট মিটাৰিং এক্টিভেট কৰি ল'ম আৰু এটা নিউট্ৰেল এক্সপ'জাৰ মিটাৰিং কৰিম গ্ৰে কাৰ্ড মিটাৰিং কৰোঁতে আমি এইটো বস্তু এনচিয়'ৰ কৰিব লাগিব যে ছাবজেক্টৰ ওপৰত যিটো লাইট পৰি আছে ছেইম লাইটত আমি গ্ৰে কাৰ্ডখনো ৰাখি মিটাৰিং কৰিম আৰু এটা অফ কেমেৰা এক্সপ'জাৰ টুল হৈছে এক্সপ'ডিছ চ' এইটো কি কৰে আমি লেন্সৰ আগত যদি লগাই দিওঁ কেমেৰাটো এতিয়া ইনচিডেণ্ট লাইট মিটাৰ নিচিনাকৈ কাম কৰে বাট মই বৰ এটা ইম্পৰ্টেণ্ট বুলি নাভাবোঁ এইটো কাৰণ আমাৰ ইন কেমেৰা টুলছে ইমান এফেক্টিভ আজিকালি আৰু এটা বহুত ৰিলায়েবল অফ কেমেৰা এক্সপ'জাৰ টুল হৈছে লাইট মিটাৰ্ছ মই যদি ফ্লেছ ফটোগ্ৰাফী কৰোঁ তেতিয়া এই লাইট মিটাৰটো বহুত
ইম্পৰ্টেণ্ট হৈ যায় মোৰ কাৰণে চ' এইখিনি আছিলে এক্সপ'জাৰ টুলছ যিখিনি আমাক এটা প্ৰপাৰ এক্সপ'জাৰ ডিটাৰমিন কৰিবলৈ হেল্প কৰে